নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ আশা কৰোঁ চবৰে ভালেই। আজিতো গম পায়ে, আজি ৮ মাৰ্চ। আজি ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল খেল আছে, মেটচ আছে। আপোনালোকে জয়ী হিচাপে কাক ছাপোৰ্ট কৰিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এইটো সোধাটো বাৰু মোৰে ভুল। উই আৰ ইণ্ডিয়ান, আমি ইণ্ডিয়াকে ছাপোৰ্ট কৰিম। হ'লেও তাৰ ভিতৰতো থাকিব পাৰে নিউজিলেণ্ডৰ টিমৰ ছাপোৰ্টাৰ। আমিতো ইণ্ডিয়ান ছাপোৰ্টাৰ। আপোনালোকৰ সবিশেষ কমেণ্ট এটা কৰি জনাব। আপোনালোকে জয়ী হিচাপে আমিতো ইণ্ডিয়াকে বিচাৰিম। ইণ্ডিয়াৰ কাৰণে কি কি কৰিছে, ফটকা চটকা গোটাইছে নে নাই, মইতো এতিয়াৰ পৰাই চাবলৈ বিৰাট আগ্ৰহী হৈ আছো খেলখন। আপোনালোকৰ কি মতামত কমেণ্ট এটা কৰি জনাব। খেলখন আৰম্ভ হোৱাৰ আগত কমেণ্ট এটা কৰি জনালে ভাল লাগিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জয় জুবিন দা। বন্দে মাতৰম। ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড। ধন্যবাদ।